নমস্কাৰ গাইজ, মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। আজি অৱশ্যে এতিয়া ওলাই যোৱা নাই, আগবেলাটো বাৰু ঘৰতে আছোঁ। বতৰটো ভাল নহয়, অলপ অলপ বৰষুণ দি আছে, তো সেইকাৰণে ঘৰতে আৰু ওলালোঁ অলপ। এতিয়া ওলাই যাওঁ, বস্তু এটা চাবৰ কাৰণে গৈ আছোঁ বাৰু, পাওঁনে নাই গেৰেণ্টি নাই। তো অলপ উঠি লওঁ গাড়ীত। বৰষুণৰ বতৰ, এনেকুৱা লং জাৰ্ণি যাবলৈ মানে লং ড্ৰাইভত মজা লাগে। বিশেষকৈ আপাৰ আছাম, লগত জুবিনৰ গান আৰু আমাৰ প্ৰবীণ বৰাৰ গান শুনি গৈ থকা আৰু। আহিলোঁ উভতি, কিন্তু এতিয়া লাভত একো নহ'লে। যোনটো কামত গৈছিলোঁ সেইটো কাম নহ'লে। এতিয়া আকৌ লগৰ এটাই ফোন কৰিছে, মাতিছে এফালে, তাকে লগ কৰিব গৈ আছোঁ। চৰাইবিলাক বহি আছে পুৰা। গৈ আছোঁ ঘৰ, কিনকিনীয়া বৰষুণ, ঠাণ্ডা বতৰ, ধুনীয়া লাগিছে। লগত যদি হাতত একাপ কফি হৈ যায়, মাহ আৰু কি লাগে। পুৰা স্বৰ্গৰ সুখ মানে একদম। ওলাই আহিলোঁ, নগাঁওখন ইমান জাম হৈ আছে নহয়, বাপৰে বাপ, শান্তিয়ে যাব পৰা নাই মানে। সন্ধিয়া টাইমত অৱশ্যে জামটো লাগেই, হ'লেও ইমান জাম বাপৰে। এই আমাৰ প্ৰসাদ দা বাহনত বহি আহে। ভনীয়েক সেইজনী, ভনীয়েক কি নাম, কাৰ কি নাম? কোনজনী পাখৈ? সেইটো কি কৈ? অঁ, প্ৰসাদ দা ঘৰত আহিলোঁ। কিবা এটা কোৱা। কি কম আৰু, বাহন দেখিলাই নতুন বাহন আৰু আহি পালো, তেৰি ঘৰ আহি পালো। এনেকে মানুহ শুৱে নেকি? ধেত তেৰিকা। মামাই লৈ আহিছে। অ' মামা, ঘুগুনি খাব লৈ আহিছে। থাকিব লাগে। লগত আমাৰ আজি ককাইদেউ আহিছে দেই, ককাইদেউ আমাক জইন কৰিছে। অ' দা ঘুগুনি আছে নি? নাই। এইকেইদিন ডেইলি ভিডিঅ' দি আছিলোঁ, কিন্তু কালি দিয়া নহ'লে, অলপ মনটো ভাল লাগি থকা নাই, তো সেইকাৰণে কালি দিয়া নহ'লে। এতিয়াৰ পৰা ভাবিছোঁ যে নাই, কালি পৰহিৰ ভিডিঅ'টোৰ লগত কালিটো আৰু যি আছিলে আৰু আজিটো প্লাছ কৰি দিম, মানে একেটা ভিডিঅ' কৰি পেলাই দি দিম আৰু। এয়া মামাৰ লগত বহি আছোঁ পাৰ্কত। এইটো মামাৰ ঘৰৰ ছাইডতে এখন পাৰ্ক আছে, আমলাপটি। তো সেই তাত বহি পেলাই কথা পাতি আছোঁ। তো মামাক এটা কথা সোধোঁ, মামাৰ এতিয়া বয়স কিমান হ'ল? 63। এটা কথা কওকচোন, আপোনাৰতো আজি এটা চব আছে, হয় হা, পইচা পাতি, ঘৰ দুৱাৰ চব, মানুহ ল'ৰা আছে, তো তাৰপিছতো আপুনি বাৰু এনেই সুখী হয়নে? নাই, সম্পূৰ্ণ সুখী পৃথিৱীত কোনো মানুহেই নহয়, কিন্তু মই বৰ নিঃসংগ জীৱন কটাই আছোঁ। কেনেকুৱা ধৰণৰ ক্ষেত্ৰত? সংগী লাগে, সংগীবিহীন জীৱন। বাকীতো চব আছে। এতিয়া মই আৰু মোৰ চাহ। আপোনাৰ এতিয়া বয়স কিমান হ'ল? 63। তো ইমান যে গোটেই ধৰক এই সৰুৰ পৰা এতিয়ালৈকে 63 যে হ'ল, তাত আপুনিতো বহুত পাইছে, হেৰুৱাইছে, তেনেকৈ আছে। তাৰ ফালৰ পৰা আপুনি কি ক'ব জীৱনটোলৈ? নহয়, মই পাইছোঁ, মই হেৰুৱাইছোঁ নাই। সকলো পৃথিৱীত সকলো মানুহে কিবা নহয় কিবা এটা পাইছে, কিবা নহয় কিবা এটা হেৰুৱাইছে। কিনো পালোঁ, কিনো দিলোঁ, কিনো লাগে জীৱনটোতে, সেইটো কোনেও নাজানে। জীৱনটোত আমি কি বিচাৰি গৈছোঁ আমি কোনেও নাজানো।
আমি জাষ্ট আশাৰ পিছত দৌৰি আছে, শান্তিৰ পিছত দৌৰি আছে। মোৰ এতিয়া মোৰ সকলো আছে, তথাপিও যে হৃদয় নিৰ্ভীত কোনো একদম কিবা এটা নাই, উকা উকা লাগে হৃদয়খন, তেনেকুৱা হয় মোৰ। আৰু এটা কথা কওঁ, আমি ধৰক চবৰে মানে কি হয়, এটা মানে জাষ্ট মানুহক দেখায় বা আপুনি হাই হেৰি বুলি ক'লে, নৱ বুলি ক'লে কি খবৰ, মই কওঁ ধৰক মানে ধুনীয়া বা ঠিকে আছে বা ভাল খবৰ। তো আপুনি ভাবেনে যে আপুনিও মানে এতিয়া ধৰক মানুহক দেখাইতো সুখী হৈ আছে বা হাঁহি থাকে, তো এনেই সুখী নে বাৰু অভিনয়ৰ বাহিৰে? এনেই সুখী নে এইটো এটা অভিনয়? হৃদয়ৰ নিৰ্ভীত কোণত দুখ এটা মোৰ আছেই, বেদনাটো আছে, সেইটোতো মৃত্যুলৈকে থাকিব। আৰু মৃত্যুলৈ মই ভয় নকৰোঁ, মৃত্যু এটা শিল্প। আমাৰ আৰু এটা হেৰি সোধোঁ, কথা এটা সোধোঁ, আপোনাৰ মতে প্ৰেম কি? প্ৰেম আচলতে কি জানা, প্ৰেম মানুহে নকৰে, প্ৰেম হৈ যায়। প্ৰেম হ'ল এটা, সেইটো হয়, এইটো সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে। প্ৰেম এটা অনুভূতি, এটা অনুভৱ, সেইটো হৃদয়ৰ অনুভৱ। যদি সঁচা প্ৰেম হয়, সেইটো হৃদয়ৰ অনুভৱ হ'ব, মই ভাবোঁ। আৰু প্ৰেম কোনেও নকৰে, প্ৰেম হৈ যায়। আৰু প্ৰেম মানুহৰ জীৱন থাকিব লাগেনে, প্ৰয়োজন নে? থাকিব লাগে, প্ৰেমে মানুহক জীয়াই থকা প্ৰেৰণা দিয়ে, উৎসাহ দিয়ে, প্ৰেম থাকিবই লাগিব। খালি সেইটো যাতে সৃষ্টিৰ কাৰণে হয়, ধ্বংসৰ কাৰণে নহয়। ধ্বংসৰ কাৰণে হ'ব নালাগে। আমি প্ৰত্যেকে সৃষ্টিশীল মন লৈ পেলাই জীয়াই থাকিব লাগে। আমি সদায় সূৰ্য প্ৰণাম কৰোঁ, অস্ত যোৱা সূৰ্যটোক কেতিয়াও প্ৰণাম কৰোঁ। মানে যোৱা প্ৰেম বুলিয়ে নকওঁ, যিকোনো বস্তু, যোৱা বস্তুটো গ'ল, পুৰণা বস্তুটো মানে গ'ল, সেইটো আৰু টানি মেলি লাভ নাই। অতীতটো পাহৰি যাব লাগে, বৰ্তমানৰ কাৰণে আকৌ পিক আপ ল'ব লাগে, কিন্তু অতীতৰ অভিজ্ঞতা লৈ পেলাই বৰ্তমানত খোজ দিব লাগে। সেইটোৱে, আৰু বৰ্তমানটো ভাল হ'লে এতিয়া ভৱিষ্যতটো ভাল হ'ব। এনেই ভাল হ'ব। আৰু সদায় টাইমটো মেইনটেইন কৰিব লাগে, টাইম মেইনটেইন কৰিব লাগে, আৰু সুন্দৰকৈ থাকিব লাগে। যিমান পাৰা সুন্দৰকৈ থকা, পৰিপাটিকৈ থকা। মুখখন হ'ল আইনা, যিমান পাৰা মুখখন ধুনীয়াকৈ ৰাখা, মনটো ধুনীয়াকৈ ৰাখা, তোমাৰ নিজে মনটো ভাল লাগিব। আৰু প্ৰেম হৃদয়ৰ বস্তু, আৰু প্ৰেম হৈ যায়। প্ৰেম কোনো জোৰ বস্তি কৰিব নোৱাৰে বা আজৰি বা টানি আনিব নোৱাৰে। প্ৰেম হৈ যায়, প্ৰেম হৃদয়ৰ বস্তু, হৃদয়ত থাকিব প্ৰেম, সেইটো হৃদয়ৰ অনুভূতি, অন্য কোনো কথা নাই। আজি ছট পূজা আছে, মামাৰ লগত ওলাই আহিলোঁ, এই ছট পূজাটো চাই যাওঁ কেনেকৈ কি পাতে। ইমানখিনি আজিলৈ দেখা নাই বাৰু, তাকে চাব আহিলোঁ। এইটো চাব এই ফটো তুলিব লাগিব। এয়া এনেকৈ পাতিছে। বাকী চৰাংগ কোৱা, কি খবৰ? আজি হেৰি কেনেকুৱা, পূজাৰ আয়োজন কেনেকুৱা? ভালেই। তাৰপিছত কৈ যোৱা, বাকী পূজাত কি কি কৰিবা? বাকী চলি আছে, এয়া বহি আছে। কি বনাই আছে? চাওঁ দেই। এইটো যে য'ত হেৰিটো দিয়ে, নামটো কি বাৰু গম নাপাওঁ, দেখিছোঁ। কি বুলি কয়? ফেকুৱা। কি ক'লে? ঠেকুৱা। ঠেকুৱা, এইটো কিহেদি বনাই নো? এইফালে নালাগে, হ'ব ইয়াৰ পৰাই। নাই দেখি আছো। আচ্ছা, চাই আহোঁ ৰ'ব, মানুহো দেখিব তেতিয়া। এইটো কি বনাইছে? সেইটোৱে ন? এইটো মানে তেলত হেৰি কৰি আছে। সেইটো মানে তেনেকৈ বনাই পেলাই দিছত তেলত এনেকৈ দি পেলাই হেৰি কৰে ন? আচ্ছা, তো এয়া যোগাৰ কৰি আছে। ৰাতিপুৱালৈ নে হেৰিয়াত যাব? কিমান সময়ত যায় ন? ৰাতি 3টা মানত যায়। আচ্ছা, দিয়ক, ভাল লাগিলে তেন্তে। এতিয়া ৰখা চৰাংগ, লগ পাম আকৌ। আহিছোঁ দিয়ক। কি মামাও আহিছে। ক'ৰবাত যোৱা নেকি? এতিয়া গৈ আহা, যোৱা। ৰাইজে পুৰা চাই আছে, প্ৰজেক্টৰ লগাই পুৰা খেল উপভোগ কৰাত ব্যস্ত। এইটো বনাই আছে দেখোন। কি কৰি আছে মানুহটো? আজি দেখিবলৈ নাই, ইমানে খেল চালে। ৰ'বচোন, কোন জিকিলে? ইণ্ডিয়া হাৰিব। আৰু হাৰিলে নে হাৰিব? হাৰিব। কিমান হ'ল ইণ্ডিয়া? কি কয়? ইণ্ডিয়া 25 ৰান আছে। 79টা বল আছে, ৰান লাগে 25। এনেই হাৰিব ইণ্ডিয়া। দুখ লাগিলে শুনি পেলাই।
ভিডিঅ'টো ইমানখিনিতে থাকিলে বহুত ঘূৰিলোঁ বহুত কৰিলোঁ আজি ছট পূজা আছিলে তাৰো দেখালোঁ প্লাছ কি হ'ল আজি সেইখিনিও কৰিলোঁ এতিয়া সময় হৈছে প্ৰায় আপোনাৰ যদি দেখাওঁ 12:30 পূৰা হৈছে তো ইমানখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি চাই ভাল লাগিলে লাইক এটা কমেণ্ট এটা আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ